দিৱালী কোৱা হেপী Happy দিৱালী দিৱালী বেচেৰীজনী নুফুটিছে অহা বছৰ ফুটি যাব দেই দেউতাই জ্বলাইছে দেই কেণ্ডেল জ্বলি আছে কিবা দেৱালীৰ উপলক্ষে খাবলৈ লোৱা ভিতাৰী আমাৰ বিপুল গগৈদেৱ আমাৰ চন্দ্ৰ কুমাৰ গগৈদেৱ জীৱকান্ত গগৈদেৱ আমাৰ বিনোদ বৰাছোৱাদেৱ প্ৰমুখ্য কৰি আমাৰ যিগৰাকী আমাৰ মহিলা তাৰমানে আমাৰ ছোৱালী জ্যোতি গগৈ তেওঁ যথেষ্টখিনি উদ্যোগ লৈছে আৰু উপস্থিত সকলো ৰাইজ জয় জয়তে আপোনালোক সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে আমি হঠাতে মাত্ৰ 3 ঘণ্টা সময়ৰ ভিতৰত আমি যথেষ্টখিনি উৎসাহ উদ্দীপনা পাইছোঁ আপোনালোকৰ পৰা তাৰ কাৰণে মই আমাৰ ঘৰৰ ফালৰ পৰা আপোনালোকক আন্তৰিক অভিনন্দন আমাদের সম্বন্ধটো আমি যে লগ পাবলগীয়া সুবিধাটা পাইছোঁ সেইটো কোৱাৰ কাৰণে মই হেৰি বুঢ়াক ধন্যবাদ জনাইছোঁ বৰ ডাঙৰ লাগিলোঁ লগতে বিকিটো আৰু কথা নাই বিকি কথা নাই এইটো ঘৰ ভাল পাহৰিছে তুমি এটা হাত পাইছা ভুল জানো নহব পোৱা সমনীয়া মানুহৰ বাবে যদিহে অকলো নেভাবে আমি প্ৰথমতে সৌৰভ গগৈ তুমি আহি আমাৰ এটা ইয়াৰ পৰা গধুৰ অঁ 50 ন 50 আহিলে মই কৈ দিছোঁ বাৰু 50 আহিলে বিপুল গগৈ বেলেগ কেনেকুৱা অনুভৱ কেনেকুৱা সাংবাদিক অনুভৱ হেৰি আকৌ মিঠাতেলৰ বটল মিঠাতেলৰ বটল পাইছে আমাৰ ঘোঁৰা চৈ দিয়ক বঢ়িয়া এইগৰাকী দিয়াচোন আজি এইগৰাকীয়ে খুলি চাওক এইবাৰ গগৈ আটাইগৰাকী 68 আপুনি বহুত দেৰিকৈ লৈছে তিনিটা পাইছা এইটো আমাৰ ইটা দিয়া ইটাই দিয়া ৰমি নেপালে ৰমিনে পাইছে আজি এই লটাৰীখনৰ আয়োজক আমাৰ প্ৰদীপ বৰাদেৱক ধৰি আমাৰ বিকি আৰু উপস্থিত আমাৰ গগৈদেউ জীৱ গগৈদেউ চন্দ্ৰ গগৈদেউ আমাৰ খুৰা তেখেত
সকলোকে মই প্ৰথমতে আপোনালোকক দেৱালীৰ শুভেচ্ছা জনাইছোঁ কাৰণ দেৱালী আজিৰ পৰা দেৱালী ধৰি লওক আৰু কাইলৈ আমাৰ দেৱালী আছে গতিকে এই গেট টুগেডাৰ হোৱাৰ সুবিধা দিয়াৰ কাৰণে আয়োজক বৰাদেৱৰ লগতে তেখেতৰ পত্নী বিকি আমি এটা শুভেচ্ছা জ্ঞাপন কৰিছোঁ গতিকে আমি এনেধৰণে গেট টুগেডাৰ এই আমাৰ যিটো লটাৰী উপলক্ষ লৈ আমি যিটো গেট টুগেডাৰ হ'লে এনেকুৱা গেট টুগেডাৰ আমি যদি ভৱিষ্যতেও আমি কৰি থাকোঁ আমাৰ এটা সমন্বয় থাকে আৰু ধৰি লওক সমাজত এটা ভাল বাৰ্তা যায় কথাটো কি সঁচাকৈ দেই এই প্ৰাইজবিলাক কোনোবাই পাইছে বেছি ডাঙৰ কথা নহয় আমি যে মানুহখিনি যে সমন্বয়টো ৰাখিছোঁ কথাবিলাক পাতিছোঁ ক'ত নিচুটো হৈছে বাঘ স্বাধীনতা আহিছে ইটো কথা পাতিছোঁ আমি কাৰ মনোবৃত্তি কি আছে কোনো নাজানে মানসিকভাৱে গতিকে এইটো বৰ ডাঙৰ বস্তু শিক্ষা শেষ নাই মৰা শেষ মুঠতে শিক্ষাটো শেষ নাই গতিকে আমি এনেকৈ মাজে মাজে লগ পাবৰ কাৰণে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে প্ৰতিবাৰ মই উৎসাহ দিছোঁ আমাক যাতে পাব এটা বস্তু কিন্তু আমি যে মূলতঃ ইয়াত ইমানখিনি মানুহ খাইছোঁ সেইটোৱে ধন্যবাদ সকলোতে পুনৰ আন্তৰিক ধন্যবাদ জনাই শেষত মোৰ জাতীয় সংগীতেৰে মোৰ আপোনাৰ দেশ আপোনাৰ দেশ মোৰ চিকুনি দেশ এনেখন শুৱলা এনেখন শুৱলা এনেখন মৰমৰ দেশ মোৰ উৰিয়া অসমৰ সুদিবা পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পায় মোৰ উপজা ঠাই মোৰ অসমীয়াই চাই লওঁ এবাৰ মুখনি তোমাৰ এবাৰ মোৰ পলোৱা নাই জয় আই অসম জয় আই বৰ্মন ধন্যবাদ ধন্যবাদ